নমস্কাৰ বন্ধুসকল, চৌধুৰী মিক্সাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম পুলিচৰ ৰিটেন এক্সামৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞান অৰ্থাৎ জিকেৰ ওপৰত আমি এনেধৰণে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ ভিডিঅ' আকাৰত আপোনালোকৰ মাজত আলোচনা কৰোঁ। তো আমি যিসমূহ কুৱেশ্যন আপোনালোকৰ মাজত আলোচনা কৰোঁ, তেনেধৰণৰ কুৱেশ্যনসমূহ যিকোনো কম্পিটিটিভ এক্সামতে দেখিবলৈ পোৱা যায় আৰু স্পেচিয়েলি এইবাৰ অসম পুলিচৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীলৈকে। তো বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিভিন্ন বঁটা তথা সন্মানৰ লগত জড়িত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। চ' বলক প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো হৈছে যে ভাৰতৰ নাগৰিকৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? ভাৰতৰ নাগৰিকৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম হ'ল, অপশ্যন হৈছে পদ্মবিভূষণ, পদ্মভূষণ, ভাৰত ৰত্ন আৰু পদ্মশ্ৰী। ইয়াৰে শুদ্ধ উত্তৰ হ'ল ভাৰত ৰত্ন। ভাৰত ৰত্ন। চ' নেক্সট কুৱেশ্যনটো হ'ল ভাৰত ৰত্ন সন্মান কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন হৈছে যে 1950 চনৰ 2 জানুৱাৰী, 1952 চনৰ 2 জানুৱাৰী, 1954 চনৰ 2 জানুৱাৰী, 1955 চনৰ 3 জানুৱাৰী। ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1954 চনৰ 2 জানুৱাৰী। লগতে আকৌ এটি কুৱেশ্যন হ'ব পাৰে যে ভাৰত ৰত্ন সন্মান কোনে প্ৰৱৰ্তন কৰিছিল? তো ভাৰত ৰত্ন সন্মান প্ৰৱৰ্তন কৰিছিল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ দেৱ। চ' ৰাজেন্দ্ৰ প্ৰসাদ দেৱে ভাৰত ৰত্ন সন্মান পোনপ্ৰথমে প্ৰৱৰ্তন কৰিছিল, অৰ্থাৎ 1954 চনৰ 2 জানুৱাৰী তাৰিখে ভাৰত ৰত্ন সন্মান প্ৰৱৰ্তন কৰিছিল। চ' নেক্সট কুৱেশ্যনটো হ'ল যে ভূপেন হাজৰিকাক কিমান চনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল? চ' অপশ্যন হৈছে 2019 চনত, 2020 চনত, 2021 চনত, ওপৰৰ এটাও নহয়। চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2021 চনত। লগতে আৰু এটি কুৱেশ্যন হ'ব পাৰে যে ভূপেন হাজৰিকাদেৱে মৰণোত্তৰ পিছত লাভ কৰা সন্মানটোৰ নাম কি? তো সেইটো হ'ব ভাৰত ৰত্ন। চ' দুটা কুৱেশ্যন হ'ব পাৰে যে মৰণোত্তৰ পিছত লাভ কৰা সন্মানটোৰ নাম কি আৰু কিমান চনত লাভ কৰিছিল। চ' দুয়োটাই ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ নাগৰিকৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? চ' দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মানটো হ'ল অপশ্যন হৈছে পদ্মবিভূষণ, পদ্মশ্ৰী, ভাৰত ৰত্ন, পদ্মভূষণ। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব পদ্মবিভূষণ। চ' নেক্সট কুৱেশ্যনটো হ'ল যে পদ্মবিভূষণ সন্মান কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল? চ' ইয়াৰে অপশ্যন হৈছে 1951 চনত, 1952 চনত, 1953 চনত, 1954 চনত। ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1954 চনত। ছেইম একেই কুৱেশ্যনো হ'ব পাৰে যে পদ্মবিভূষণ সন্মান কোনে প্ৰৱৰ্তন কৰিছিল? চ' ইয়াৰে উত্তৰ হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। চ' ৰাষ্ট্ৰপতিগৰাকীয়ে পদ্মবিভূষণ সন্মানক প্ৰৱৰ্তন কৰিছিল কিমান চনত? 1954 চনত। চ' নেক্সট কুৱেশ্যনটো হ'ল 2021 চনত ভাৰত চৰকাৰে আগবঢ়োৱা পদ্মভূষণ সন্মান অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল? অপশ্যন হৈছে শ্ৰী মংগল সিং, বিজয়া চক্ৰৱৰ্তী, শ্ৰী তৰুণ গগৈ আৰু ওপৰৰ আটাইকেইজন। চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তৰুণ গগৈ। চ' আৰু এটা কুৱেশ্যন হ'ব পাৰে যে তৰুণ গগৈদেৱে মৰণোত্তৰ পিছত লাভ কৰা সন্মানটোৰ নাম কি? সেইটো হ'ব পদ্মভূষণ। তৰুণ গগৈদেৱে লাভ কৰিছিল মৰণোত্তৰ পিছত। চ' দুই এটা কুৱেশ্যনে হ'ব পাৰে। ত' নেক্সট কুৱেশ্যনটো হ'ল অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? তো অসমৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? যে অপশ্যন হৈছে ভাৰত ৰত্ন, অসম সাহিত্য একাডেমী বঁটা, অসম প্ৰকাশন পৰিষদ আৰু অসম ৰত্ন।
ইয়াৰে শুদ্ধ উত্তৰ হ'ব যে অসম ৰত্ন। চ' নেক্সট কুৱেশ্যনটো হ'ল যে অসম ৰত্ন সন্মান কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন হৈছে 2009 চনত, 2010 চনত, 2015 চনত আৰু ওপৰৰ এটাও নহয়। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব 2009 চনত। লগতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে অসম ৰত্ন সন্মান পোনপ্ৰথমবাৰৰ বাবে কোনে লাভ কৰিছিল? তো ইয়াৰে উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকাদেৱে। কিমান চনত? 2009 চনত। আৰু হ'ব পাৰে যে 2010 চনত কোনে অসম ৰত্ন সন্মান লাভ কৰিছিল? তো সেয়া হ'ল ডক্টৰ মামণি ৰয়ছম গোস্বামী দেৱী। মামণি ৰয়ছম গোস্বামী। আৰু 2015 চনত কোনে লাভ কৰিছিল? ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী। চ' ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী 2015 চনত লাভ কৰিছিল। তো চন কেইটা আৰু কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল আৰু কোনে কিমান চনত লাভ কৰিছিল? আৰু অসমৰ এতিয়ালৈকে 3জনে অসম ৰত্ন সন্মান লাভ কৰিছে। চ' নেক্সট কুৱেশ্যনটো হ'ল 2021 চনত অসমৰ কেইজন লোকে পদ্মশ্ৰী সন্মান লাভ কৰিছিল? তো অপশ্যন হৈছে 5জন, 6জন, 7জন, 8জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 8জন। পদ্মশ্ৰী সন্মান লাভ কৰিছে 2021 চনত 8জনেই। 8জনটো মনত ৰাখিব লাগিব। লগতে কোন কেইজন ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে সকলো কেইজনৰে নামবোৰ মনত ৰখা একেবাৰে ইম্পৰ্টেণ্ট হয়। চ' নামবোৰো মনত ৰাখিব যে কি আছিলে। চ' এটা আছিলে বিজয়া চক্ৰৱৰ্তী, নেক্সট আছিলে আপোনাৰ লখিমী বৰুৱা, চ' নেক্সট আছিলে দুলাল মানকি, তাৰপিছত মংগল সিং। চবকেইজনৰে নামটো ভালদৰে চাই ল'ব। চ' আজিলৈ ইমানেই। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদিহে চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তো আজিলৈ ইমানেই। ধন্যবাদ।